মাৰ্ঘেৰিটাৰ বৰগলাইত থকা টাচি ছয়লিং গোম্পাত দমেৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বৌদ্ধ মূৰ্তি স্থাপন প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচীৰ আজি অন্তিম দিনত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। কেইবা সহস্ৰাধিক তামাং বুদ্ধ ধৰ্মাৱলম্বী লোকে এই বিশাল ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই ধৰ্মীয় শোভাযাত্ৰা বৰগলাইত থকা টাচি ছয়লিং গোম্পাৰ পৰা বৰগলাই ৰেলগেট হৈ পুনৰ টাচি ছয়লিং গোম্পাত সামৰণি পৰে। এই শোভাযাত্ৰাই অঞ্চলটোত এক ঐশ্বৰিক পৰিৱেশৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাই জনাইছে খবৰ। বিশেষকৈ আমি আজি ইয়াত তিনিচুকীয়া জিলা অন্তৰ্গত মাৰ্ঘেৰিটা সমষ্টি বৰগোলাই আমাৰ ইয়াত এই ফুটবল গ্ৰাউণ্ড ফিল্ডৰ ওচৰত আমাৰ তামাং বুদ্ধিষ্টসকলৰ এখন বৌদ্ধ ধৰ্মীয় এখন গুম্পা, তামাং ভাষাত গুম্পা বুলি কয়, এনে আমি জেনেৰেলি ইয়াক মানে বৌদ্ধ মন্দিৰ বুলি কয়। আমাৰ এই মন্দিৰখন নতুন নিৰ্মাণ কৰি ইয়াক আমি ভগৱান বুদ্ধৰ নামত আমাৰ সমৰ্পণ হোৱা নাছিলে। গতিকে এই যোৱা 10 তাৰিখৰ পৰা আজি তিনিদিন আজিলৈকে 3 দিন হ'ল। আমি যোৱা 10 তাৰিখৰ পৰা কালিলৈকে আমি বুদ্ধ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আৰু আজি বুদ্ধ প্ৰাণ প্ৰতিষ্ঠা ভগৱান বুদ্ধক গুম্পা নৱনিৰ্মিত গুম্পাখন সমৰ্পণ কৰা হ'ব। তাৰপিছত আৰু আমাৰ মহাগুৰু আচাৰ্য খেম ৰেম্পৰচে যি ৱেষ্ট বেংগাল জয়গাঁৱৰ পৰা তেখেত আহিছে আৰু আহি পেলাই যোৱা 10 তাৰিখৰ পৰা আমাৰ এই পূজা পাঠবিলাক চলি আছে। আজি লাষ্ট অন্তদিন গধূলি প্ৰায় 2টামান বজাত ইয়াত আশীৰ্বাদৰ প্ৰাৰ্থনা হ'ব আৰু এই এতিয়া কিছু সময় আগত ইয়াত আমাৰ বিশ্ব শান্তিৰ এখন ইয়াত পাঠ পূজা হৈছে। প্ৰায় 2 ঘণ্টামান ইয়াত আমাৰ বিশ্ব শান্তি ইয়াত পাঠ সম্পন্ন কৰা হ'ল। তাৰপিছতে আমি এতিয়া শোভাযাত্ৰা যিবিলাক শান্তি শোভাযাত্ৰা ইতিমধ্যে ওলাই গৈছে। ইয়াৰ গুম্বা পৰিসৰৰ পৰা আমাৰ সেই বৰগোলাই ৰেলৱে গেটলৈকে আমাৰ শোভাযাত্ৰা গৈছে আৰু ইতিমধ্যে আহি পাবহি। গতিকে আজি এই গুম্পাৰ জৰিয়তে যিখন আজি পৃথিৱীত যি অৱস্থা, যি ইয়াত মানে এটা এখন দেশখন এটা পৃথিৱীখন এটা ধ্বংস হোৱাৰ অৱস্থালৈ ৰূপান্তৰ হৈ আছে। গতিকে এই ধ্বংস হোৱা পৃথিৱীখন ধ্বংস হোৱাৰ কেনেকৈ বচাব পাৰে তাৰ কাৰণে বহুতো আমাৰ ধৰ্মগুৰু এই ভান্তিবিলাক আমাৰ লামাসকল আহি পেলাই ইয়াত 3 দিনৰ পৰা ইয়াত পাঠ পূজা কৰি বৌদ্ধ শাস্ত্ৰ পাঠ কৰি ইয়াত পৃথিৱীত শান্তি কেনেকৈ স্থাপনা কৰা হয় তাৰ কাৰণে ইয়াত তেখেতসকলে আজি 3 দিন পৰা পূজা পাঠ কৰি আজি সম্পন্ন কৰা হ'ল। গতিকে এই মন্দিৰৰ পৰা যাতে এই অঞ্চল মাৰ্ঘেৰিটা অঞ্চল গোটেই তিনিচুকীয়া জিলাই নহয়, গোটেই অসমেই নহয়, গোটেই ভাৰতবৰ্ষক কেনেকৈ শান্তি স্থাপনা কৰা হয় তাৰ কাৰণে এই গুৰুজীসকলে যথেষ্ট প্ৰচেষ্টা কৰি আছে। গতিকে আপোনালোকৰ চেনেলৰ পৰা মই এইটোৱে জনাব বিচাৰোঁ যে আজি যিটো 2টা বজাৰ পৰা ইয়াত ধৰ্মগুৰুৰ দ্বাৰা যিটো আশীৰ্বাদৰ প্ৰাৰ্থনা হ'ব আৰু বৌদ্ধ ধৰ্মৰ এটা প্ৰবচন হ'ব, সেই প্ৰবচন শুনিবলৈ কাৰণে আৰু তেখেতৰ পৰা আশীৰ্বাদ পাবৰ কাৰণে যাতে গোটেই মই মাৰ্ঘেৰিটা লিডু বৰগোলাই নহয়, মই গোটেই অসমবাসী ৰাইজক আহি পেলাই তেখেতে এই অৱসৰ এইটো মানে সুবিধাখন লৈ যাতে নিজৰ মানে যিটো জীৱনত ভুল ত্ৰুটি হৈছে তাৰ বাবে তেখেতসকলক ভগৱান বুদ্ধৰ ওচৰত শৰণ কৰি আশীৰ্বাদ লৈ তেখেতে এটা পুণ্য সঞ্চয় কৰা এটা সুব্যৱস্থা ইয়াত কৰা হৈছে। সম্প্ৰীতি আৰু ঘৰ পৰিবাৰৰ এটা শান্তি পৰিৱেশ যাতে আপোনালোকে পায় সেই কামনা কৰি মই আকৌ এবাৰ পুনৰ মাৰ্ঘেৰিটাবাসী ৰাইজক আৰু গোটেই বৌদ্ধ মাৰ্গী যিমান বৌদ্ধ ধৰ্মীয় লোকবিলাক আছে, হিনিয়ান হওক মাহায়ান হওক, সকলো হিনিয়ান মাহায়ান বুদ্ধই নহয়, বিভিন্ন জাতি ধৰ্ম বৰ্ণ জনগোষ্ঠীৰ মানুহে আহি পেলাই ইয়াত ভগৱান বুদ্ধৰ শৰণ পৰি তেখেতসকলে আশীৰ্বাদ যাতে লয় এই কামনা কৰি